যি সমগ্ৰ ভাৰততে আজি ভাৰত বন্ধ ঘোষণা কৰা 40টা কৃষক সংগঠনে আজি আমি পোৰাংলাত দেখা পাইছোঁ। ইয়াত প্ৰায় মানুহে সমৰ্থন জনাইছে। দোকান পোহাৰ আমি বন্ধই দেখা পাইছোঁ ইয়াত, আৰু লগতে যান বাহনৰ চলাচল তেনেকৈ প্ৰায় নিষ্ক্ৰিয় হৈ পৰিছে, দুই এটা চলিছে। কিন্তু তাৰ লগতে যি আমাৰ মটৰ পৰিবহণ আমাৰ সন্থা আছে অসমত, তেওঁলোকো এই সমৰ্থনতে তেওঁলোকে আগবাঢ়িছে। তো আমি ভাবিছোঁ আমাৰ ৰাইজেও ইয়াত পোৰাবংলেও মানে সমৰ্থন জনাইছে তেওঁলোকে। তো যিহেতু আমি পৰিৱেশ দেখা পাইছোঁ, আৰু আমিও আশা ৰাখিছোঁ যাতে 3টা আইন যোনটো মানে বাতিলৰ দাবী উত্থাপন হৈছে, তো আশা ৰাখিছোঁ কিবা এটা পজিটিভ ওলাই আহে, বন্ধৰ লগতে এটা প্লাছ পইণ্ট কিবা এটা ৰাইজে পায়। দুৰ্গা পূজাৰ উপলক্ষে ৰাছিদ হাবিব পাৰ্লাৰে লৈ আহিছে আকৰ্ষণীয় অফাৰ। 20% ডিছকাউণ্টত আপুনি কৰিব পাৰিব হেয়াৰ কাট, হেয়াৰ স্মুথনিং, হেয়াৰ ষ্ট্ৰেইটনিং, হাইলাইট, ফেচিয়েল আৰু বহুতো। তেন্তে পলম নকৰি আজি আপুনি যোগাযোগ কৰক জুৰুডত অৱস্থিত ৰাছিদ হাবিব পাৰ্লাৰৰ সৈতে। যোগাযোগৰ নম্বৰ 9707066092।